লেংটা কৰি পিটিবা তোক লেংটা কৰি মই পিটিম তোৰ তই কোটিপতি মানুহ তোৰ লগত চিএম আছে তোৰ লগত বিজেপিৰ চেলা চামুণ্ডা মানে আৰক্ষী প্ৰশাসন আছে আমাৰ গাত ৰাইজৰ মৰম আছে আমাৰ শৰীৰত ৰাইজৰ মৰম আছে আমাৰ গাত সংগ্ৰামী তেজ আছে তই আহিবি মই তোক চাম যদি মই কৈ আছো তোৰ যদি মোক যদি কথাবোৰ শুনি বেয়া লাগে তই মোৰ ওপৰত কেছ কৰ মই জেলত থাকিলে তই শান্তিত থাকিব পাৰিবি আৰু মই যদি জেলৰ বাহিৰত থাকো হবিব মোহাম্মদ চৌধুৰী তোক চাবলৈ আছে কাৰণ তই কৈছ যদি মোক জেলত নিয়ে মই ৰাইজ আপোনালোকক কৈছো এই কুলংগাৰ হবিব মোহাম্মদ চৌধুৰীক যদি জেলত নিদিয়ে মই জেলত থাকিলে আপোনালোকে প্ৰতিবাদ কৰিব গতিকে মই আপোনালোকক কৈ আছো মই ভয় কৰা ল'ৰা নহয় মোৰ আই মাতৃসকলক সংখ্যালঘু সাধাৰণ জনতাক তেওঁলোকক বোকা বনাইছে তেওঁলোকক কৈ আছে ইয়াত বোলে সন্দেহযুক্ত মানুহ ঐ ননচেন্স অভদ্ৰ হবিব মোহাম্মদ চৌধুৰী তোৰ 14 খানদানৰ ক্ষমতা থাকিলে ইয়াত এটা বাংলাদেশী সন্দেহযুক্ত মানুহ উলিয়াই দে তই হিমন্তৰ ভৰি চেলিকিছ তই মুছলমানৰ নামত কলংক মুছলমানৰ বুকুচাত উঠি পেলাই তই নেতা হ'ব বিচাৰিছ তোক মই জীয়াই থাকিলে নেতা হ'ব নিদিওঁ মই চেলেঞ্জ কৰিছো 26 তই ইলেকশ্যন খেলিলে মই তোৰ প্ৰত্যেকটো মিটিঙৰ ফ্ৰণ্টত ৰখি পেলাই তোৰ কুকৰ্ম কুকাণ্ডকেইটা মই কম কাৰণ এই মানুহখিনিক যিদৰে অত্যাচাৰ কৰিছে নিৰীহ মানুহখিনিৰ ওপৰত বদনাম জাপি দিছে নিৰীহ মানুহখিনিক কৈছে মানুহখিনি বোলে তাৰ ড্ৰাগছ এডিক্টেড তাৰ ড্ৰাগছ বিক্ৰী কৰা বেয়া কৰ্ম কুকৰ্ম কৰে কুকাণ্ড কৰে গতিকে কৈছো ঐ অভদ্ৰ তই কেইদিন মিটিং কৰিছিলি কেইদিন এৱাৰনেছ কেম্প পাতিছিলি কেইদিন মানুহখিনিক বুজাইছিলি গতিকে মিথ্যাৰ প্ৰশ্ৰয় লৈছ মিথ্যাৰ আশ্ৰয় লৈছ এই হবিব মোহাম্মদ চৌধুৰীক মুছলমান সমাজে ইয়াক লেংটা কৰি পিটিব মই আহ্বান জনালো কাৰণ মই তাক নকলো হয় ই এজন সাংবিধানিক মানুহ ই মানে চলন্ত বিজেপি চৰকাৰৰ সংখ্যালঘু কোষৰ অধ্যক্ষ হয় আমাৰ আই মাতৃক লেংটা কৰি পিটিব কৈছে তাক উলংঘ কৰি পিটিলে মোৰ কোনো আপত্তি নাই ইয়াক আপোনালোকে পালো উলংঘ কৰি পিটিব গতিকে মই কৈ আছো সি বাৰে বাৰে কৈছে যে আমি যোৱাকালি তাত গৈছিলো আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি প্ৰতিবাদ কৰিব পাৰিম ঐ কুলংগাৰ হবিব মোহাম্মদ চৌধুৰী আমি গণতান্ত্ৰিক অধিকাৰৰ কাৰণে যোৱা নাই আমি যি মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছ তাৰ প্ৰতি উত্তৰ দিবলৈ তাত গৈছো তোৰ গেটত নেকি মই চিল্লাচিল্লি কৰিছো তোৰ গেট ভাঙিবলৈ মই আহি আছো তোৰ গেট ভাঙি দিম চাবি তোৰ এই বিজেপিৰ পৰা কিমান পুলিচ লৈ গেটত ৰাখিবি ৰাখ আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম কাৰণ তোৰ দৰে কুলংগাৰে মুছলমান মানুহক কষ্ট দিছ মই কষ্ট কৰিবলৈ কেতিয়াও দ্বিধাবোধ নকৰো ধন্যবাদ